আছে না নাই কোনো দুঃখ দেখা দেখি নাই ওই মনিরাম এই ভিথে মরা তো রকম দিনে দিপরে টিপুনি গেছি আই রাতে সব করবা যায় নাকি ওই মনিরাম এই হাফলা দেখো ও ভাই এই পয়সার কারণে আসিল মই পয়সার কারণে ও আজি রবিবার নহয় বজাৰ কৰি দিবা লাগব তো পয়সা কিটা নিবে আহিলে সোনকালতে আহা কাম করবে আহিলে দেরিকে আহা এই নহয় ভাই সেইটো কিনাখানে মোৰ কষ্ট ভাগাৰ লগা কাৰণে অলপ দেৰি হ'ল আহাত সেই আজিৰ পৰা সেনেকুৱা নকৰে দে কালিৰ পৰা সোনকালতে আহিম মই সোনকালতে আহিবি ঠিক আছে হ'ব দে তই এতিয়া 200 টকা লৈ যা মোৰ দৰমহা হোৱা নাই তো 250 টকা পাবি আৰু তই 250 টকা কিয় পাম ভাই মই 700 টকা পাম মই পইচা কাটছো তই দেৰিকে আহা ধৰি ঠিক ৰে মই 700 টকা এতিয়া তই 200 টকা লৈ যা আরে এই 200 টকাতে মই কি কৰিম ঘৰত খৰা কি দিম না মই চলি কলেজত যাব পইচা দিম মই তো 250 টকা দৰমহা পালি তোক ক্লিয়াৰ কৰি দিম তই এতিয়া যা আরে ভাই এনেকে নহব রে মই এই সপ্তাহটো মই 700 টকা কাম কৰিছিলো হে ভাই তই বুজি নাপা নেকি নে একো তই ইমান দেৰিকে আহা মই সেইকাৰণে তোক পইচা কাটছো আৰু মুঠিৰ ওপৰত মোৰ দৰমহা হোৱা নাই দৰমহা হোৱা নাই তো গম পাছো এই 200 টকা দি মই এটা খৰা কি দিম না কালি চলি কলেজত যাব মই কৰব পইচা দিম এই ইগিলে মানুহ বুজি পাই নে নাপায় তই যা এতিয়া ঘৰ এই এনেকে হলে কাম কৰবা নাহো মই তই ইমান দেৰিকে আহা পইচা কেইটা নিবা আহিলে সোনকালতে আহা এই দিনটো হাতি মোৰ জুজা দি কাম কৰবা দিবি আৰু দেৰি কৰি আহিলে আকৌ পইচা কাটবি এইবিলাক নিয়ম হয় নেকি গৰীব মানুহবিলাকৰ এনেকুৱা হয় নেকি তই ইমান দেৰিকে আহিবি পইচা কেইটা আনবা সোনকালতে আহিছা বজাৰকো যাব লাগব আজি ৰবিবাৰ না এলা খাওক আহি ফেলে কৰি থাকিম ঐ মালতীয়ে অকমান আফালে আছোন কি হ'ল এই পুত্ৰে তো ন কালি মই কৈছিলো গৰু লৰাই দিবা যোৱা কথা গৰু থাকিল 1 কোটি গৰু লৰাব গেছি দেখোন গৰু লৰাব যাওঁ বুলি কৈছে বৰপুত্ৰে তাতে ক'ৰবাত টেক্সাৰ মাৰি আছে কাবাৰ লগত তাৰ পাছত আহি কেনে গধূলি ক'লো মই তোক মই কৈ থৈ গ'লো কথাকেইটা মই গৰুকেইটা হোৱা ভাবি দিছোঁ গধূলি মোৰ দেৰি হ'ব পাৰে আকৌ গৰুকেইটা আনবা আৰু কি কোট মাৰি দি ৰাতি ৰাতি যাই মই গৰু লৈ আছোঁ এনেকে চাবা আপুনি এটা কৰি থাকোঁতে কেতিয়াবা লাই পাই তিনি সোমাই দিব ঘৰত গম পাবা বুজি পাইছা নে নাই অকণমান চকু পান দিবা দে হ'ব দে এতিয়া ৰবিবাৰ আজি বজাৰ কৰিব যাব লাগে মই মনিৰাৰ পৰা পোৱা আছিলোঁ নহয় পইচা আনছে পইচা মানে পইচা পাওঁ মই হিচাপত 750 টকা আৰু মনিৰে মই মাথত 200 টকা দিছে আৰু পইচাটো ইমান দেৰিকে কাম কৰবা আহা আৰু তোক পুৰা হাজিৰা দিম গোটেই হাজিৰা কাটি নোহোৱা কৰি দিছে সি আৰু বোলে তাৰ দৰমহা হোৱা নাই মোটেই 200 টকা দিছে মই ল'ৰাক এতিয়া কলেজত যাবা পইচা দিম এইফালে বজাৰ কৰবাহে যাম 200 টকা যি পাৰে লৈ আহক আৰু ঠিক আছে মোনাখন লৈ আছোন যি পাওঁ তাকে লৈ আহিম এই মূলা কম দামত পাই মূলাকে 2 কেজিমান ভৰাই লৈ আহিম যি হয় হ'ব Oh, no. ওরা কি আনিম দাদা ওরা দাদা মাছ দিলে ভাল আছিল ওরা কিবা খাবা না গোলা দাদা ঠিক আছে জীৱনৰে ভৰা এই কোলা আলসুৱা ৰূপেৰে ভৰা চাদৰ সদিহে উজিয়া জীৱনৰে ভৰা কোলা আলসুৱা আজিও জানো বুজোৱা দেখো খুঁজে যাবো খেয়ে উড়ে যা
পুৱা বাপ্পাকে জগাই দেম গৈ যাওঁ এই দিনদীপিৰা ঘুমাই আছে গৰুটো যাব লাগে দৈতে আকৌ বেছি বজাৰত বাপ্পা 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 কি মা হয় দিয়া তুমিও মই বহুত ধুনীয়া অকমান দেখা পাইছো তুমি আকৌ ভাঙি দিলা ইমান সভ্যতা এটা ভয় লাগি গেছি নাই অকমান দিয়া দৈতে বজাৰত গেছি গৰুকেইটা লৰাই দি থৈ হয় নেকি হ'ব দে মই যাম দা এইফালে আছোন কোৱাচোন মা কালি গৰু লৰা কাৰণে ক'ত গেছিলি গৰুলা গৈছো দেখোন দৈতে দেখোন কৈছে কি গৰু বোলে একে খুটিতে আছে মই সেইটো নাজানো মই গৰু লৈ গৈছো আৰু মোক মিছা কথা কব নেকি কালি যে গৰুকেইটা আনবা দিছিলো গৰুকেইটা আনাৰ কথাও নুশুনলি এতিয়া অকমান ডাঙৰ হৈছে দায়িত্ব চাইত্য লবি ঘৰত কালি মই লগৰ লগত যাব লগা হ'ল সেইকাৰণে মই গৰুৰ কথা পাহৰি গলো লগটোৰ লগতে গলো পা দৈতেৰে চেহেৰাটো দেখছে না কাম কৰোঁতে কি হৈ গৈছিল ইফালে কলেজত যাওঁ পইচা লাগে দৈতেৰেটোৱে হাজিৰা কৰি আনি দে আৰু সৰুতে দৈতেৰে কষ্ট কৰি আনি খুৱাইছিল এতিয়া ডাঙৰ হৈছে অকমান দায়িত্ব বোলা বস্তুটো লবি বকি থাকিব নাগে এতিয়া মই এতিয়া হ'ব দি যাওঁ মই মই মানে পুৰা ধুচি আৰু মালতীয়ে আহিলা আলু দি কি কৰবি যি জুইছে দাম বস্তু বাপা খাৱা খান হৈ যায় লৈ যায় খিনি দেখোন অলপমান আনছে এই বজাৰ ওলামান মানে 200 টকাত কিমান বস্তু পাবি আকৌ তাৰ কাৰণে 50 টকা ৰাখি থৈ দিছো কালি কলেজত যাব ন কালি সোমবাৰ দিন আছে যা আৰু কিবা খাব আছে দি এই ল'ৰাটোক গৰুকেইটা যোৱা কথা কৈছিলি না কৈছো এইখিনি ক'ত খুনব কালিয়ে নুখুলনা গৰু যোৱা কথা তাক কি আশা কৰবি ঐ সি গেছিলে না গৰুত মই তাক বুজাইছো গেছি দি গৰুত কালি নিচিনা নকলিহাই হলে আকৌ নকৰাবি। গৰু যাবা তেন্তে সি লগৰ লগত কত মাৰি দিলা একো এটা কামত দায়িত্ব ল'ব নোৱাৰি যোনে যে ডাঙৰ হৈছে তাৰ অকমান নাই কালি কলেজত যাবা পইচা লাগে তাক কিবা লাগে দানাখিনিকে বনাই থওঁ দে সি গৰুকেইটা আনব না নানে গধূলি মই হলো যাই লৈ ভাল লাগিব গৰু পোহাটো মুস্কিল হৈ গেছি আৰু গম পাইছে না নাই ফুলি ফুলি কথা নুশুনে দানাখিনিকে বনাই থওঁ মালতীয়ে এই খাবা হৈছি নে নাই জলদি দিয়ে বনাই আছো বৰ ভোক লাগছি বজাৰত গলো একো খাবা নাপালো পইচাই নাই ফালে অকমান ৰবাচোন মই বনাই আছো ঈশ্বৰে কলা দি কিবা কেনো মাখা খাৰে ইমান ভোক লাগি আছিল বজাৰৰ পৰা আহি কিনে পাপা কৈছে দে ঐ মালতীয়ে তুমি মূলত ইমান দিন ঘৰ সংসাৰ কৰিলা অসমীয়া কথা ক'ব নাছিলা হ'ব দিয়ে অসমীয়ানো কি মই অসমীয়াটো কৈ থাকো মোৰ অকমান খালি পাকগিলা নাহে আৰু অসমীয়া কথা কবা মই ভাবিছো যে অসমীয়া কথা ক'ব পাৰিবি বুলি আমাৰ ঘৰত ৰাখিলো হ'ব দে কিবাকে আহি থাকিব আৰু এই অসমীয়ানো কি বেটা বেটি ডাঙৰ হ'লে এতিয়া আৰু কি আছে আৰু অসমীয়া কথা লৈ কথা নাই নহয় তুমি আজি ইমান দিন হ'ল এটা অসমীয়া কথাকে ঘূৰাব পৰা নাই ঘূৰাব পৰা নাই মানে কি আৰু অসমীয়া কথা আমাৰ বড়ো মানুহ পটকে নাহে ন সেই গতিকে অলপ অলপ পাৰো আৰু তোমাৰ তাৰপৰা শিকি মই অলপমান খুচি আৰু হ'ব দে এইবিলাক বাদ দে এতিয়া অসমীয়া ভাষা অকণমান বুজি গতিকে ল'ৰাটো ডাঙৰ হৈছিল ল'ৰাটোতো ডাঙৰ হৈছে ন সি অলপ লাজ কৰে হ'ব দে সি পাছত গম পাব নহয় আৰু এনেও কি গম পায় লগ সমনীয়া কয় কি জানি মোৰ দেউতাকক যে বড়ো আছে সেইটো গম পায় নহয় সিহঁতে হ'ব দে সেইটো পাছত হ'ব এইটো ল'ৰাটো গমেই পায় দেউতাক বড়ো বুলি মাক যে অসমীয়া সেইটো গমেই পায় নহয় হ'ব দিয়া পাছত হ'ব হেল্ল' গাইজ আপোনালোকে এইমাত্ৰ টু পাৰ্টটো চালে টু পাৰ্টটো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো